Hello everyone, welcome back to my channel. পুনৰবাৰ সকলোকে মই এটি ভিডিও লৈ স্বাগতম জনাইছো। আৰু আজি এটা জেগালে গৈ আছো আমি গুটে কিজনী মোৰ চাগে আপোনালোকে আগৰটো ব্লগ আপোনালোকে চাইছে আৰু যদিহে চোৱা নাই তেনে হলে মোৰ আগৰ ব্লগ গিটা চাই লওক চাই বহুত বেছিয়ে ভাল পাব মই জানোই আৰু যদিও ভাল নাপায় তেনে হলে আৰু স্কিপ কৰি দিব দেই হেয়া আৰু কৈ দিলো সো এতিয়া গৈ আছো এটা জেগালে কোত গৈ আছো হেয়া গুটেখিনি আপোনালোকক দেখাই থাকিম আপোনালোকে জাস্ট চাই যাওক আজিৰ ব্লগটো এনজয় কৰিব আমাৰ লগতে আমিও গৈছো অকনমান এনজয় কাৰণে নিজকো অকমান টাইম দিব লাগে নহয় জানো কাৰণে গুটে কিজনী আজি আমি উলাই আহিছো হাকো মানে বেছি দূৰলে যোৱা নাই বাৰু ওচৰতে আহি আছো আমি সো মই মানে মাজতে বহি লৈছো আৰু লাইটটো একদম তলতে নহলে বেক সাইডে মানে অকমান আন্ধাৰ হৈ গৈছে ন সেইকাৰণে সো ব্লগটো তেনে হলে এনেদৰে স্টাৰ্ট কৰিলো আই হোপ আপোনালোকে চাই ভাল পাব তেনে হলে আজি ব্লগটো ইয়াৰ পৰা স্টাৰ্ট কৰো ফাৰ্স্ট টাইম মই আপোনালোকক দেখাম বিধি দি ইধৰ দেখিয়ে সে হাই সুমন বা হাই আৰু এয়া হৈছে আমাৰ দীপশিখা মামো আৰু এই আমাৰ স্পেশাল গার্ল আজি কিন্তু লেডিজ নহয় দে লেডি নহয় গার্ল আৰু ময়ো মাজতে বহি লৈছো আৰু এতিয়া গৈ আছো ইয়া দেখিছে না ট্ৰাফিক কিমান জাম নহয় আৰু টাইম বুলি ক'লে মানে 7টা বাজিবলৈ হ'ল আৰু মানে পুৰা ট্ৰাফিক পাইছো আমি অশান্তি লাগি গৈছে সো এতিয়া গৈ পাই লওঁগে বাকিখিনি আপোনালোকক একেবাৰে গৈ পাই দেখাম গুটেখিনি ঠিক আছে বাই বাই আমি কিমান দিন হৈছে মই লগাব লাগিব ডিসকাউন্ট আৰু হেৰিৰ কাৰণে বিবি কাৰণে আৰু কি আছে আজিৰ এই পাৰ্টিটো একচুয়ালি গেট টুগেদাৰ বুলি ক'ব লাগিব সৰুকে এটা আমি গুটেই কিজনী একচুয়ালি বিহু এইবাৰ যোনটো অঞ্জসি সিলভাৰ জুবলি প্ৰগ্ৰাম আছিল তাতে আমি গুটেই কিজনী নাচিছিলো গুটেই কিজনী একেলগে ধুনিয়াকে গুটেইখিনি প্ৰগ্ৰাম কৰিলো আমাৰ জিজি আছিল সো তেতিয়া আমাৰ ডিসাইড হ'ল কি প্ৰগ্ৰাম শেষ হোৱাৰ পাছত মানে আমি এদিন সকলোৱে লগ হৈ পিনি এনেকে এটা কোবাত মানে যাম আৰু খাবলৈকে মানে লাঞ্চ বা ডিনাৰ কৰিবলে আৰু সেই কাৰণে আজিৰ দিনটোৱে আমি সিলেক্ট কৰিছিলো আৰু আমি গুটেই কিজনে গলো একেলগে ভাল লাগিলে কেক কাটিং এয়া দেখিছেই নহয় কেক কাটিং চলি আছে আৰু ধুনিয়াকে গুটেইখিনি এনজয় কৰিলো ভাল লাগিলে আৰু ইয়াৰ পিছৰখন আপোনালোকে চাই থাকক মই গুটেইখিনি দেখাই গৈ থাকিম গাইজ আমি আহি পালোহি আৰু কেক কাটিং হৈ গ'ল কেক কাটিলো আৰু ষ্টাৰ্টাৰ খালো ধুনীয়াকৈ আমি গোটেইকেইজনীয়ে আৰু এতিয়া অকণমান ফটোশ্বুট চলি আছে এয়া চাওক মোৰ বেকগ্ৰাউণ্ডটো দেখাই দিছে এবাৰ অলপ ফটোশ্বুট চলি আছে আৰু আপোনালোককতো কৈছিলে মই গোটেইটো কি কাৰণে আমি অকণমান এনেকৈ ওলাই আহিছোঁ সেইবোৰ মই ভালকৈ ক'ম আৰু পাছত আৰু এতিয়া অকণমান এনজয় কৰোঁ আমি গোটেইখিনিয়ে মিলি আৰু আমি মেইন কোৰ্চ অৰ্ডাৰ কৰি থৈছোঁ আহিব আছে চ' অকণমান এতিয়ালৈকে আমি এনেই ফটোশ্বুটো মাৰি লৈছোঁ যিহেতু আহিছোঁ যেতিয়া চ' চাই থাকিব ব্লগটো আৰু ফাইনেলি আমাৰ মেইন কোৰ্চটো আহি গ'ল দেখাই দিম মই বিৰিয়ানী পনীৰ আৰু মানে কিবা কিবি আহিবলৈ আছে আৰু চ'
এটা এটাকৈ আহি আছে আৰু আমি এটা দুটামান ৰিলছো বনাই ল'লোঁ গোটেইকেইজনে মিলি চ' ভাল লাগিলে আৰু এতিয়া ফাৰ্ষ্টে আমি ডিনাৰটো কৰি লওঁ তাৰপিছত আৰু কি কৰোঁ চাওঁ বাৰু আপোনালোককো দেখাম ঠিক আছে আৰু যদিহে মোৰ ভিডিঅ'টো ব্লগটো চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু এতিয়া আমি ডিনাৰটো কৰি লওঁ গাইজ আমাৰ আজি ডিনাৰ পাৰ্টি হৈ গ'ল আৰু গোটেইখিনি ধুনীয়াকৈ এনজয় কৰিলোঁ ধুনীয়াকৈ নাচিলোঁ মেলিলোঁ গালোঁ বহুত ভাল লাগিলে ৰিলছো বনালোঁ আপোনালোকে যদি মোৰ ৰিলচ চোৱা নাই তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰাম হেণ্ডেলত গৈ চাব পাৰিব মোৰ ইনষ্টাগ্ৰাম হেণ্ডেল গোটেইখিনি মই দিয়ে দিওঁ ডেছক্ৰিপশ্যনত সদায় দিয়াই থাকে তো চেক কৰিব আপোনালোকে তাতে মোৰ ৰিলচবিলাক আপোনালোকে দেখা পাব আৰু আমি ধুনীয়াকৈ ডিনাৰ চিনাৰ কৰিলোঁ আজি বহুত ভাল লাগিলে বহুত এনজয় কৰিলোঁ চবেই আৰু মোৰ বাকীবোৰ এইয়া পিছফালে দেখিছেনে চ' আৰু আজি মোক কেনেকুৱা লাগিলে দেখিবলৈ আপোনালোকে কিন্তু কমেণ্ট কৰিব কিন্তু দেই চ' এতিয়া 10টা বাজিবলৈ হ'ল বাৰু আমি এতিয়া গোটেইখিনি হৈ গ'ল কৰা মেলা খালোঁ মেলিলোঁ আৰু এতিয়া যাওঁ আমি চবেই ঘৰলৈ আৰু সকলো আমি যাওঁ আৰু চ' নতুনকৈ আকৌ কাইলৈ চাগে মই ব্লগটো ষ্টাৰ্ট কৰিম আজি যদি দীঘল নহ'লেই চাগে বেছিকৈ ব্লগ কৰিব নোৱাৰিলোঁ যিহেতু ফ্ৰেণ্ডছ লগত আহিছোঁ অকণমান ফ্ৰেণ্ডৰ লগতো টাইম দিব লগা হয় চ' সেয়াই চাই লওঁ আৰু এডিট কৰি পিনি কিমান কি হয় চ' ঠিক আছে তেনেহ'লে এতিয়া ঘৰলৈ যাওঁ ডাইৰেক্ট আৰু আপোনালোকক ইয়াতে আপোনালোকক এৰিছোঁ আকৌ পুনৰ কাইলৈ লগ পাম ঠিক আছে বাই The next day. Everyone, good morning. আৰু আজি নেক্সট ডে হয় সেইদিনা ৰাতি সেই 10টা 10:30মান বাজিলে আৰু তাৰ পৰা খাই মেলি ঘৰ আহোঁতে আহি পাওঁতে চাগে 10:30মানে বাজিলে সেনেকুৱা হ'ল আৰু তো আৰু আজি ৰাতিপুৱা এতিয়া বাজিছে 9:30 মান হৈ গৈছে আমি ওলাইছোঁ এফালে যাবৰ কাৰণে ক'ত গৈ আছোঁ গম পাব বাৰু লাহে ধীৰে তাৰপিছত সেয়া গুচিটো লৈ লৈছোঁ এইফালে গুচি আৰু লক্ষী আছে বহিছে আৰু এইফালে অভি তাৰপিছত এতিয়া গৈ আছোঁ ইমান বেছি ৰ'দ দিছে নহয় ঘৰৰ পৰা জল্দিকৈ ওলালোঁ আৰু এতিয়া গৈ লওঁ ডাইৰেক্ট জেগাটোলৈ মাজে সময় পাৰিলে ব্লগটো কৰি থাকিম বাৰু দেখাই থাকিবলৈ চেষ্টা কৰিম ঠিক আছে আপোনালোকে চাই থাকিব এভৰিৱান আহি পালোহি আমি তেতিয়াই আহিলোঁ বাৰু ঘৰ আহি পালোহি বহুত দেৰি হ'ল আৰু এতিয়া লাঞ্চ টাইম লাঞ্চ কৰিবলৈ ৰেডি হৈ গ'ল মানে মই অলৰেডি খালোঁৱেই অকণমান পটককৈ মন পৰিলে সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো কৰি থওঁ তাৰপিছত আপোনালোকে মোৰ বেকগ্ৰাউণ্ডটো দেখি চাগে গম পাইছে মই ক'ত আহিছোঁ চ' নক'লেও হ'ব আৰু চাগে চ' এতিয়া মানে খাবলৈ বহিছোঁ আৰু অকণমান কিবা কিবি কাম আছিলে সেইখিনিও কৰি ল'লোঁ অলপ ঘূৰিলোঁ মেলিলোঁ ফুৰিলোঁ চাহ তাহ খালোঁ এইফালে হৈ গ'ল ভণ্টি এইফালে অভি খাবলৈ বহিছে এতিয়া আমি খাই লওঁ আজি একদম চিম্পল খানা মানে এয়া হৈছে বুটৰ চাটনি ন আমৰ চাটনি এইটো ৰাজমাহ আলু তাৰপিছত এয়া মাংস চিকেনটো কিহৰ লগত বনাইছোঁ এইটো মান ধনিয়া আৰু নৰসিংহৰ লগত চিকেন খাই লওঁ এতিয়া ভাত পানী খাই মেলি আহিলোঁ আমি আহিছোঁ দাদাহঁতৰ ঘৰত দাদা মানে খুৰাহঁতৰ ঘৰত আহিছোঁ আৰু খুৰীয়ে পুৰা তাত লগাইছে মই দেখাওঁ আপোনালোকক ইমান ধুনীয়া কাপোৰ লগাইছে নহয় আৰু কালাৰটো বহুত বেছি ধুনীয়া মই আপোনালোকক দেখাইছোঁ আৰু মোৰ চিনাকি যদি কোনোবা আছে নহয় অৰ্ডাৰ কৰিলে ইয়াত কৰিব পাৰে মোক ক'লেও হৈ যাব বহুত ধুনীয়াকৈ বৈ দিব বহুত ধুনীয়া কাপোৰ বয় মানে মই দেখিছোঁ আগতেও আৰু এতিয়া যোনযোৰ লগাই আছে সেইযোৰ ভণ্টিৰ কাৰণে আৰু খুৰীয়ে নিজৰ কাৰণেও এযোৰ লগাইছে তাৰপিছত মোৰ পাল মই লগাব লাগিব মই দিম মানে চাবলৈ আহিলোঁ চ' দেখাইছোঁ আপোনালোকক এবাৰ ৰ'ব আৰু এয়া হৈছে পিংক কালাৰত ফুল লগাইছে পুৰা ধুনীয়াকৈ ফুল বৈ আছে এতিয়া
এতিয়া আমি ঘৰৰ পৰা ওলালো বেছিকৈ আজি ব্লগ কৰা নহ'লে কাৰণ মাহঁতৰ লগতে কথা চথা পাতিলোঁ অকণমান বিজি হৈ গ'লোঁ সেইটো কাৰণে আৰু এতিয়া আমি আমাৰ ৰাস্তাটোৰ মাজতে অকণমান ৰখিছোঁ ভাবিছোঁ ৰাস্তাটো ইমান ধুনীয়া লাগিছে তাতে বৰষুণ দি আছিলে নাই বৰষুণ দি থাকিলে তাৰমানে ৰাস্তাটো ইমান ধুনীয়া চাফা হৈ যায় ইয়াতে ভাবিছোঁ ফটো দুখনমান মাৰোঁ বহুত দিনৰ পিছত এনেকৈ মানে ৰাস্তাটোত ৰখি ফটো মাৰিবলৈ লৈছোঁ আৰু মোৰ নাকতে চাওকচোন বাৰু এইটো গুটি এটা উঠিছিলে কিন্তু এতিয়া এই গুটিটো হেৰি কি বুলি কয় চেপি দিলোঁ আৰু গোটা এটা উঠি আছে অঁ বহু যাওঁ এতিয়া পিছে ঘৰলৈ নাযাওঁ ডাইৰেক্ট আমি খুৰীহঁতৰ ঘৰলৈ গৈ আছোঁ এয়া গুচি চব গুচি গুচিক আমি কাপোৰ পিন্ধাই থৈ দিছোঁ এতিয়া যাওঁ আৰু এইফালে লক্ষী বহি আছে আৰু সেয়াই ফটো চটো মাৰিলোঁ ফটোখন আপোনালোকক দেখাম মানে থাম্বনেইলত লগাই দিছোঁ চাগে আপোনালোকে যদি দেখিছেই চ' এতিয়া যাওঁ ডাইৰেক্ট খুৰীহঁতৰ ঘৰত তাত চাগে বেছি ব্লগ চগ কৰা নহ'ব আৰু ঠিক আছে তেনেহ'লে এতিয়া এয়া ফুড ভিলা পালোহি টিয়কৰ ফেমাছ ফুড ভিলা ইয়াত যাওঁ কিবা কিবি ল'বলগীয়া আছে এইখিনি লৈ লওঁ এয়া চব পুৰা ৰাস্তা টিয়কৰ অৱস্থা বেয়া হৈ আছে যিহেতু 4 লেন বনি আছে যে সেইটো কাৰণে বহুত বেয়া হৈছে আহিবই নোৱাৰি এইফালে আৰু বহুত দিনৰ পিছত আহিছোঁ কাৰণে এনেকুৱা দেখিছোঁ বহুত বেয়া লাগিছে মই এইফালে দিবলৈ গাড্ডা আছে নেকি পাৰিবা যাবলৈ অ' মাই গড ইমান ডাঙৰ ডাঙৰ গাঁত চব ৰাস্তা ইমান বোকা বৰষুণ দি দিলে এনেকুৱা অৱস্থা হৈ যায় দেখিবলৈ ইমান ভয় লগা কোনে ক'ব এয়া নেশ্যনেল হাইৱে বুলি So guys, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিব লৈছোঁ যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিলে চাই পিনি আৰু শ্বেয়াৰ কৰিব খুব আৰু তেনেহ'লে নতুন এটা ব্লগৰ সৈতে পুনৰ লগ পাম আজিলৈ আহোঁ তেনেহ'লে বাই গাইজ